আজি ওলাই আহিছোঁ ডিব্ৰুগড়লৈ চেকআপৰ কাৰণে আৰু সঁচা ক'ব গ'লে মনটো বৰ এটা ভাল নহয় মই মানে আমনি লাগি গৈছেগৈ মোৰ টেষ্টবিলাক কৰি আজি এইটো নাজানো কেতিয়াকৈ ভাল হ'ব একেবাৰে আপোনালোকে প্ৰে কৰিব যে মই সোনকালে ভাল হৈ যাওঁ আৰু মাতটো ইগনৰ কৰিব মোৰ মাতটো মানে ভাগি আছে আৰু ওলাই গৈ পিনি আমি পালোগৈ আদিত্য হস্পিটেল আৰু কি হ'ল জানেনে তাত পাই ইমানে মিছআণ্ডাৰষ্টেণ্ডিং হ'ল ডক্টৰ আৰু মোৰ মাজত তেখেতে ভাবিলে মই মানডে আহিম কিন্তু মই পালোগে সানডে কিন্তু তেখেতকতো লগ পোৱা নহ'লে সেইবাবে তেখেতে ইমান দূৰৰ পৰা আহিছোঁ কাৰণে ভালকৈ কথাখিনি শুনিলে ফোনতে আৰু টেষ্ট কিছুমান দিছে যিখিনি মোক যোৰহাটতে কৰি ল'ব কৈছে আজি গৈ কৰিমগৈ সেইখিনি টেষ্ট মই তেখেতে তেনেকৈ চাই ৰিপৰ্টখিনি মোক দৰৱ দিব সেয়া খাম মই আৰু নাজানো কেতিয়াকৈ ভাল হ'ব গাটো সুস্থ কেতিয়া হ'ব কেতিয়া ভালকৈ থাকিব পাৰিম এনেকুৱা যেন লাগিছে সঁচাকৈ ভাল নলগা হৈছে আৰু মনবিলাক